এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভাল। আজি ভণ্টিহঁত আহিছে, গধূলিয়ে হ'ল বাৰু আহোঁতে বায়েকে আজি ৰাখী বান্ধিবলৈ আহিছে। ৰাখী বোলে কালিও আজিও মইহে গম নাপাওঁ দেই। আজিহে মেইন, আজিহে ন? মেইন আজিহে। কিবা কাৰণত বেয়া হয়নি? কিবা কাৰণত বোলে কালি মানে দিনটো ইমান ভাল নাছিলে বাৰু। আজিহে বাৰু ৰাখী পিন্ধাইছে বাৰু। তাকে আজি আহিছে ছোৱালীজনী ৰাখী পিন্ধাবলৈ ভায়েকহঁতক ন। এটা ককায়েক এটা ভায়েক হয় নাই? দুটা বা। তাকে আমি চাহ খাইছোঁ পিঠাই দি, বিস্কুট। তেতিয়াহ'লে আমি চাহকণ খাই লওঁ। ৰাখী পিন্ধাব আৰু ছোৱালীজনীয়ে ন, এক্সাইটেড তাই মানে পিন্ধাব লাগে। তাইক গধূলিয়ে হ'ল আহোঁতে স্কুলৰ পৰা আহোঁতে বহুত দেৰি হয়। সেইকাৰণে দেৰিকৈ হ'লেও আহিছে আৰু হয় নাই? এইফালে চাহ তাহ খাই আহিলোঁ। চাহ তাহ খাই উঠি এইফালে ৰাখী পিন্ধাবলৈ বুলি আহিছে আৰু। এইফালে তাই মানে স্কুলৰ পৰা অহাৰ পৰা মাকক মানে শান্তি দিয়া নাই, মানে ৰাখী পিন্ধাবলৈ আহিবলৈ লাগে। তাকে মানে ইহঁতৰ মৰম চেনেহখিনি যাতে এনেকৈ থাকক তাকে কামনা কৰোঁ। সদায় যাতে সকলোৰে বায়েক ভনীয়েক, ককায়েক ভনীয়েকৰ মাজত, ভায়েকৰ মাজত সদায় এনেকৈ আন্তৰিকতাটো থাকক, মৰম চেনেহখিনি থাকক, সেইটোৱে কামনা কৰোঁ। আচলতে ৰাখীডাল ডাঙৰ কথা নহয়, তাত যি আন্তৰিকতা সোমাই থাকে, মৰম চেনেহ সোমাই থাকে, সেইটো বহুত ডাঙৰ কথা। আৰু সেইটো থাকক সদায়। আমাৰ দিনত বাৰু ইমান ৰাখী পিন্ধাই নাপালোঁ বাৰু, তথাপিতো আমাৰ আন্তৰিকতা হওক, মৰম চেনেহখিনি হওক বহুত বেছি। আৰু ভাইটিৰ প্ৰতিয়ে হওক, ভণ্টিৰ প্ৰতিয়ে হওক, বহুতখিনি আমাৰ মৰম চেনেহ আছে আৰু সকলোৱে থাকিব লাগে। সেইটো সদায় থকাটোৱে উচিত। কালিতো দেখিলেই আপোনালোকে, কালি মই পিন্ধালোঁ। কালি দিনটো বোলে ইমান ভাল নাছিলে, ভণ্টিয়েহে কৈছে বাৰু, মই ইমান গম নাপাওঁ। কিবা ভদ্ৰকাল নে কি দিন পৰিছিলে বাৰু, যিসকলে জানেই বাৰু। মই বাৰু গম নাপালোঁ। কালিয়ে মই বাবলিয়ে পঠিওৱা ৰাখীডাল কালিয়ে মই তাহাঁতক পিন্ধাই দিলোঁ। গম পোৱা হ'লে হয়তো আজি পিন্ধালোহেঁতেন বাৰু, কিন্তু একো নাই দিয়ক, ময়ে পিন্ধালোঁ আৰু। তাকে বাৰু এইটো মনৰ কথা আৰু ন, সেইকাৰণে এইফালে আজি বায়েক আৰু মানে ভনীয়েকো হ'ব বায়েকো হ'ব, চুনু মুনুৰ বায়েক আৰু দেহা ভাগৰ ভনীয়েক হ'ব। তাকে তাই ককায়েক ভায়েক দুইটাকে পিন্ধাইছে আৰু ৰাখী। তাকে তাই স্কুলৰ পৰা অহা দেৰি হয়, সেইকাৰণে মানে গধূলি সময়তে আহিলে আৰু। এইফালে দুইটা দেখিছে নাই কেনেকুৱা ফূৰ্তি। চুনুৱেতো কালি সেইডাল ৰাখীডাল খোলাই নাই, পিন্ধিয়ে আছে। বাবলিয়ে দিয়া ৰাখীডাল পিন্ধিয়ে আছে। এইফালে চুনুৱে কিনো কৰি থাকে, বেলেগ ফূৰ্তি মানে তাই। তাকে এইফালে এতিয়া তাই ডাঙৰটোক পিন্ধালে, এবাৰ সৰুটোক পিন্ধাব এতিয়া। তাকে এইবোৰ ভালো লাগে দিয়কচোন, মানে সঁচাকৈ এই দিনটো বহুত মানে ডাঙৰ কথা। এই দিনটোত মানে ধৰক বায়েক ভনীয়েক, ভায়েক ককায়েকৰ কাৰণে বহুত ডাঙৰ দিন। আমাৰ দিনততো আমি নাপালোৱেই বাৰু ৰাখী পিন্ধাই তেনেকৈ। সঁচা কথা ক'বলৈ গ'লে মই এতিয়াও ৰাখী পিন্ধাই নাই পোৱা দেই। আজিলৈকে ভাইটিক ৰাখী পিন্ধাই নাই পোৱা, কিন্তু তাৰ প্ৰতি যিটো মৰম চেনেহ বহুত বেছি। ভণ্টিৰ প্ৰতিয়ে হওক, তাৰ প্ৰতিয়ে হওক, বহুত মৰম চেনেহ আছে। আৰু সকলোৱে তেনেকৈ থাকক, সকলোৱে থকাটো উচিত আৰু সেইটোৱে কামনা কৰোঁ। তাকে সদায় মানে মিলা প্ৰীতিৰে থকাটোকে ভাবোঁ আৰু, সদায় যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ সেইটোৱে কামনা কৰোঁ। সকলোৱে বায়েক ভনীয়েক, ককায়েক ভনীয়েকৰ মাজত, ভায়েকৰ মাজত মিলা প্ৰীতিটো থাকক, মৰম চেনেহখিনি থাকক, সেইটোৱে কামনা কৰোঁ। এইফালে ইহঁতৰো যাতে আগলৈও যাতে এনেকৈ মৰম চেনেহখিনি থাকে, তাকে মই ভাবোঁ। এইফালে দেখিছে নাই, সি মানে বিৰাট ফূৰ্তিয়া হৈ গ'ল এতিয়া ৰাখী পিন্ধোৱা। তাকে এতিয়া সিহঁতি অকণ খেলি লওকগৈ, সিহঁতক তাকে ভাত খাই যাবলৈ কৈছোঁ, জানো কি কৰে নাজানো আৰু। তাকে এইফালে চাই থাকক আৰু। এইফালে হৈ গ'ল, ভণ্টিহঁতো গ'ল, ময়ো ভাত বনাবলৈ আহিছোঁ। ভণ্টিহঁতক কৈছিলোঁ ভাত খাই যাবলৈ, তাকে তাহাঁতৰ মানে ভাত খাই নাযাওঁ বুলি ক'লে আকৌ, ঘৰতো যিহেতুকে কৰি থোৱা নাই আকৌ, সেইকাৰণে নাখাওঁ বুলি ক'লে। ময়ো ভাত বনাবলৈ লৈছোঁ আৰু। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। এনেই মেমৰি হিচাপত ভিডিঅ'টো ধৰি ৰাখিলোঁ। কালিতো ভিডিঅ' দেখিলে বাৰু, ময়ে পিন্ধালোঁ। আজি ফাইনেলি মানে কোনোবা ভনীয়েকে পিন্ধালেহি, তাহাঁতৰ ইমানবোৰ আছে তথাপিতো আজি মানে আহি তাই পিন্ধালেহি। সিহঁতৰো মনটো মানে বিৰাট ভাল পালে আৰু। তাকে দেখিলে আপোনালোকক দেখুৱালোঁ, এনেই ভিডিঅ' অকণমান কৰি থলোঁ আৰু। তাকে আজিলৈ তেতিয়াহ'লে সামৰণি মাৰোঁ এইখিনিতে। বাই বাই।